बिटिआर सोरखारनि बानजायनायाव कसुगाव बियाबनि सिङाव थानाय गाम्बारिबिल गामिनि गेवलां गेलेग्रा फोथाराव दिनै बेनिफिशियारि मिट एन्ड ससिय' इक'नमिक एवारनेस हाबाफारि खुंफुंदों। बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर' बिथांनि बिथोन बादियै बिटिआर ओनसोलनि गासैबो बियाबफोरावनो बेनिफिशियारि मिट एन्ड ससिय' इक'नमिक एवारनेस हाबाफारि खुंगासिनो थानाय बादिनो दिनै कसुगाव बियाबनि सिङाव थानाय गाम्बारिबिल गामिनि गेवलां गेलेग्रा फोथाराव बेनिफिशियारि मिट एन्ड ससिय' इक'नमिक एवारनेस हाबाफारिखौ खुंफुंनाय जायो। बे हाबाफारियाव दिनै बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर' बिथांजों लोगोसे रायजो सभानि एमपि रोनगोरा नार्जारि, मावफुं सोद्रोमा उकिल मुसाहारि, बिथांमोनजों लोगोसे गोबां इउपिपिएल दोलोनि मावथिफोर आरो गोबां सोरखारि अफिसारफोराबो बाहागो लायो। दिनैनि बे हाबाफारियाव कसुगाव बियाबनि गासै 10,000निबो गोबांसिन रायजो राजाफ्रा बाहागो लायो। যোৱা 4-4টা বছৰত আমাৰ কাউন্সিল চৰকাৰে বহুতখিনি আঁচনি আমি ৰাইজক দিছোঁ আৰু ইয়াৰ আগৰ পৰাই কেন্দ্ৰ চৰকাৰৰ পৰা আঁচনি আহিছে, ৰাজ্য চৰকাৰৰ পৰা আঁচনি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষখন বিকশিত ভাৰত নিৰ্মাণৰ কাৰণে, বিকশিত ভাৰত নিৰ্মাণৰ কাৰণে লাষ্ট মাইল ডেভেলপমেণ্ট আৰু লাষ্ট মেন ডেভেলপমেণ্ট মানে শেষ অঞ্চললৈকে, শেষ গাঁৱলৈকে উন্নয়নটো নিবৰ কাৰণে আৰু শেষ মানুহজন যিটো দৰিদ্ৰ সীমাৰেখাৰ তলৰ হয় সেই মানুহজনকো উঠাই অনাৰ কাৰণে বহুত ভাল ভাল আঁচনি দিছে। আজি ঘৰ দিছে, ৰেচন কাৰ্ড দিছে, বহুত আঁচনি দিছে। আৰু আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত আমাৰ অসমখন ভাৰতৰ ভিতৰত এখন উন্নত ৰাজ্য হিচাপে গঢ় দিয়াৰ কাৰণে বিভিন্ন ভাল ভাল আঁচনিবিলাক দিছে। এই আঁচনিত মহিলাৰ কাৰণে, এই আঁচনি কৃষকৰ কাৰণে, খেতিয়কৰ কাৰণে, চবৰে কাৰণে, ইউথ যুৱ যুৱতী এই আঁচনি আমি কাউন্সিলৰ পৰা আমি প্ৰায় 4 লাখ খেতিয়কসকলক বিভিন্ন আঁচনি দিলোঁ। আমি প্ৰায় 3 লাখ মহিলাসকলক বিভিন্ন আঁচনি দিলোঁ। 4 লাখ 5 লাখ ষ্টুডেণ্টক টাৰ্গেট কৰি বিভিন্ন কাম কৰিলোঁ। যুৱ যুৱতীৰ কাৰণে বহুত কাম কৰিলোঁ। এই আঁচনিবিলাক আজি আমাৰ দায়িত্ব আছে কি ৰাইজৰ লগত যাই আলোচনা কৰিব লাগে। চৰকাৰে অকল স্কিমটো ৰিলিজ কৰি অফিচৰ পৰা দি থলে নহ'ব। এই স্কিমটো আচলতে ৰূপায়ণ হৈছে নে নাই সেইটো বিউৰোক্ৰেটসকলৰ লগত, এক্সিকিউটিভৰ লগত, অফিচাৰসকলৰ লগত, ৰাজনৈতিক নেতাসকলে যাই পেলাই খবৰ ল'ব লাগিব যে এই আঁচনিবিলাক ৰূপায়ণ হৈছে নে নাই। আৰু আজি আমি যিটো ঘূৰা ফুৰা কৰিবলৈ গম পালোঁ যে ৰাইজে বহুত ভাল পাইছে। আৰু আগৰ চৰকাৰৰ দিনত, আগৰ চৰকাৰ বুলি ক'লে মই বড়োলেণ্ডৰ চৰকাৰ কৈছোঁ, আগৰ চৰকাৰৰ দিনত তেখেতসকলে দিল্লীত কাৰোবাৰ লগত, দিছপুৰৰ কাৰোবাৰ লগত চৰকাৰ চলাইছিলে, কিন্তু তেনেকুৱা পৰিৱেশ গঢ়িব পৰা নাছিলে যে ইয়াত শান্তি, সম্প্ৰীতি, নিৰাপত্তা, সমন্বয় 4 বছৰত চব হৈ গ'ল। আৰু তেখেতসকলে 2005ত চান্স পাইছিলে, 10ত চান্স দিছিলে, ৰাইজে 15ত দিছিলে, এই কামবিলাক কৰিব পৰা নাছিলে। গতিকে আজি যে আমি এইখিনি কাম কৰিলোঁ তাত ছাষ্টেইনেবিলিটি কি আছে, এই কোনটো কাম স্থায়ী হ'ব, অনাগত দিনত কোনটো কাম ৰাইজৰ কাৰণে বেছি লাভ হ'ব, এই কথাবিলাক আলোচনা কৰাৰ কাৰণে এই বেনিফিচিয়াৰী মিটবিলাক আমি লৈছোঁ বিভিন্ন অঞ্চলত আৰু ৰাইজৰ লগত আলোচনা কৰিছোঁ। আজি 3,23,000 পৰিয়ালৰ মাটিৰ সমস্যা সমাধান হ'ল। যোৱা 15 তাৰিখত আমি আমাৰ মহামহিম অসমৰ ৰাজ্যপাল ডাঙৰীয়াৰ হাতেৰে বৈশ্যমুঠি 2.0 লঞ্চ কৰিছোঁ। তাত ইমিডিয়েটলি 47,000 পৰিয়াল, ভূমিহীন পৰিয়ালে ভূমি পাব। চ' তেনেকুৱা ডাঙৰ ডাঙৰ আঁচনিবিলাক ৰূপায়ণ হোৱাত PMOৰ ঘৰৰ পৰা লৈ পেলাই কি হৈছে এই কথাবিলাক আলোচনা কৰিবলৈ এই আজিৰ সভা আৰু তেনেকুৱা সভা চব সমষ্টিত হৈ আছে। মই আশা ৰাখিছোঁ এই সভাৰ পৰা ৰাইজৰ বহুত লাভ হ'ব।